নমস্কাৰ। হাই মানৱতা। আজি এইখন বহল পৃথিৱীত জেগা নাই মানুহৰ ভিৰৰ মাজত মানুহ বিচাৰিবলগীয়া অৱস্থা হৈ পৰিছে। মানুহ অমানুহ হৈ পৰিছে। মানুহৰ মানৱীয় গুণবিলাক হেৰুৱাই পেলাইছে নিজেই আৰু বিচাৰিছে শান্তিৰ নামত অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিছে নিজেই নিজৰ কাৰণে। হাই মানৱতা, ক'ত হেৰাই গ'ল সেই গুণবিলাক, যি গুণৰ দ্বাৰাই এটা সময়ত মানুহ গোটেই বিশ্বত দেৱী দেৱতা ৰূপে খ্যাত হৈ আছিল। আজি সেই গুণবিলাক কলৈ গ'ল? সেই গুণবিলাক বিচাৰি আজি মানুহ অমানুহ কিয় হ'বলগীয়া কৰিছে? সুখ শান্তি বজাৰত বিকিনা বেচা বস্তু নহয়। আমি নিজেই নিজৰ মাজত বিচাৰি নাচাওঁ আৰু বিচাৰিছোঁ আনৰ ওচৰত। হাই মানৱতা, জীৱশ্ৰেষ্ঠ মানুহ, দুৰ্লভ জীৱন, মনুষ্য জন্ম এবাৰহে পোৱা যায় বুলি কোৱাৰ পিছতো আজি কিয় আমি বাৰে বাৰে ভুল কৰিবলগীয়া কৰিছোঁ? আমি কিয় হাৰ মানি গৈছোঁ প্ৰকৃতিৰ ওচৰত? এটা সময়ত প্ৰকৃতিক মানুহে দাস কৰি ৰাখিছিল। আজি প্ৰকৃতিৰ দাস হ'বলগীয়া কৰিছে জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন যাত্ৰা ক'ত কি হৈ গ'ল? দিনতেই চহৰত লেম্প জ্বলাই এজন বৃদ্ধ মানুহ বিচাৰিবলগীয়া অৱস্থা হৈ পৰিছে। আমাৰ মানৱীয় গুণবিলাক কলৈ গ'ল? কোনে কাঢ়ি নিলে? মহম্মদ গজনবীয়েতো সোণ হীৰা মণি মুকুতাহে লৈ গৈছিলে। ব্ৰিটিছেতো মানুহৰ ভাৰতৰ অনেক সা সম্পত্তিহে লৈ গৈছিলে, মানুহক শাসন কৰিছিলে। কিন্তু ভাৰতীয় মানুহৰ মনত শাসন কৰিব পৰা নাছিল। কাৰণেতো 1947 চনত পুনৰ ভাৰতৰ মানুহ যেতিয়া জাগি উঠিল তেতিয়া ব্ৰিটিছক খেদি দিছিল। পুনৰ ভাৰতীয় মানুহখিনি জয় যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু আজি মানুহ হিচাপে আছে, কিন্তু গুণবিলাক কলৈ গ'ল? গুণৰ অবিহনে নিজৰ জীৱন কেনেদৰে শান্তি হ'ব পাৰে? কেনেকৈ গুণৰ অবিহনে আমি মানুহৰ মাজত মানুহ বুলি চিনাক্ত কৰিব পাৰোঁ? সেই গুণবিলাকক আজি ক'ত আমি বিক্ৰী কৰি দিলোঁ? কোনখন নদীত আমি উটুৱাই দিলোঁ? আজি কিমান ধৰ্মৰ যুদ্ধ চলিছে, কম্পিটিশ্যন চলিছে, গুৰু গোসাঁই কিমান মৌলবী ফাদাৰ মাদাৰ কিমান ওলাইছে। কিন্তু কি কৰিছে সিহঁতে? আজি ধৰ্মৰ নামত ভক্তক শিষ্যক কি দিছে? যদি একোৱেই দিব নোৱাৰে, যদি এই অমানৱীয় গুণবিলাকক সেই যদি দিব পাৰিছে, তেনেহ'লে ধৰ্ম কৰাৰ কাৰণ কি? মূল্য ক'ত? এই ধৰ্মৰ মূল্য ক'ত? আমি আমাৰ গুণবিলাকক হেৰুৱাই আজি ধৰ্মৰ নামত আমি চিঞৰ বাখৰ কৰাৰ অৰ্থ কি থাকিল? আজি আমি ভাই মাজত আমি কিমান শত্ৰুতা বৈৰিতাৰ ভাৱ আনিবলগীয়া কৰিছে কেৱল ধৰ্মৰ নামত। ধৰ্মই যদি মানুহক একতা কৰিবই নোৱাৰে, বিশৃংখলতাৰ সৃষ্টিহে যদি কৰে, তেনেহ'লে সেই ধৰ্মক আমি সাপক গাখীৰ খুৱাই ৰখাৰ দৰে ধৰ্ম বুলি কোৱাৰ ক'ত অধিকাৰ আছে? মূল্য ক'ত আছে? আমি সেই ধৰ্মক এতিয়া সকলোৱে সমজুৱাভাৱে প্ৰাৰ্থনা কৰি নদীত চিৰদিনৰ কাৰণে উঠুৱাই দিব লাগে। এনে ধৰ্ম, সমাজ, নীতি নিয়ম উশৃংখল কৰিব পৰা এনে ধৰ্মক আমি কিয় পালন কৰিম? যদি ধৰ্মৰ গুৰুসকলে যদি মানুহক মানৱীয় জ্ঞান গুণ দিবই নোৱাৰে, যদি এই গুণবিলাক আনিবৰ কাৰণে মানুহ হিচাপত থাকিবৰ কাৰণে যদি আইন প্ৰশাসন লাঠি গুলি যদি প্ৰয়োজনেই হয়, তেনেহ'লে ধৰ্মৰ ক'ত প্ৰয়োজন হয়? ধৰ্মৰ অৰ্থ ক'ত থাকিলে? গুৰু গোসাঁই অৰ্থ ক'ত থাকিলে? সেইকাৰণে সকলোৱে সেই ধৰ্মক এতিয়া আমি অৱজ্ঞা কৰিব লাগে, প্ৰতিবাদ কৰিব লাগে ধৰ্মকহে। যদি আইনেই ধৰ্ম হয়, তেনেহ'লে আমাৰ মঠ মন্দিৰ বনোৱাৰ কি মূল্য থাকিলে? তাত গুৰু গোসাঁই বুলি সন্মান কৰা ব্যক্তিৰ কি অৰ্থ থাকিলে? সেইকাৰণে আমি এতিয়া সেইবিলাক সকলো পাহৰোঁ। এতিয়া বৰ্তমান কলিযুগৰ একেবাৰে অন্তিম সময়। এই সময়খিনিতে বিভিন্ন ধৰণৰ নকৰা বস্তু কৰিবলৈ আমি পাম, নোকোৱা বস্তু ক'বলৈ পাম, নোখোৱা বস্তু খাবলৈ পাম, নোচোৱা বস্তু আমি চাবলৈ পাম, নকৰিবলগীয়া বস্তু আমি কৰিবলৈ পাম। সেই প্ৰভু, এই কলিযুগৰ অন্তিম সময়খিনি আমি কেনেদৰে পাৰ কৰিম তাৰ কাৰণেহে চিন্তা কৰক। তাৰ কাৰণেহে আমি দল সংগঠন ধৰ্ম সভা পাতিব লাগে। কলিযুগৰ ভয়াৱহ সময়ৰ পৰা আমি কেনেদৰে হাত সাৰিব পাৰিম? এই সময়খিনিৰ কাৰণেই ভগৱান আহে। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত
অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজন্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় দুষ্কৃতনম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। যেতিয়াই ধৰ্মৰ গ্লানি হৈছে সমগ্ৰ বিশ্বত, তেতিয়া অৰ্জুনক কৃষ্ণই কৈছে, হে ভাৰত, যেতিয়াই ধৰ্মৰ গ্লানিৰ সৃষ্টিত হ'ব, অন্যায় অত্যাচাৰ পাপাচে ভৰি পৰিব, তেতিয়া মই পুনৰ অভ্যুত্থান হৈ সকলো ধৰ্মক মই উদ্ধাৰ কৰোঁ। এই মানৱীয় হিন্দু মুছলিম খ্ৰীষ্টান বুদ্ধিষ্ট ধৰ্মক নহয়, মানৱৰ স্বধৰ্মক, শান্তি পবিত্ৰতা দয়া ক্ষমা ধৰ্মক উদ্ধাৰ কৰিবৰ কাৰণে ভগৱান সৃষ্টিত অৱতৰণ হয়। পৰিত্ৰাণায় সাধুনাং বিনাশায় দুষ্কৃতনম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। কেৱল দুষ্কৃতিকাৰীয়ে এই কলিযুগত এতিয়া আৱিৰ্ভাৱ হৈছে এনে নহয়, ইয়াত সাধু সন্ত মহাত্মাও সমানে সমানে আছে, 50-50। সেইকাৰণে সাধু সন্ত মহাত্মাই ভগৱানক মাতিছে উদ্ধাৰ কৰিবৰ কাৰণে। আৰু বিনাশকাৰীটো বিনাশ কৰিয়ে থাকিব, কিন্তু বিনাশকাৰীক বিনাশ কৰিবৰ কাৰণে ভগৱান সৃষ্টিত অৱতৰণ কৰি এতিয়া নিজৰ কাম কৰি আছে। কিন্তু আমি হিতাহিত জ্ঞান হেৰুৱাই গৈছোঁ, মানৱীয় জ্ঞান বুদ্ধি হেৰুৱাই দিয়াৰ কাৰণে আকৌ আমি ধৰ্মৰ দ্বাৰাই কৈছোঁ যে কলিযুগ এতিয়া লৰালি কাল, কলিযুগ আৰু 35,000 বছৰ আছে শেষ হ'বৰ কাৰণে। কিন্তু বাস্তৱত আমি পৃথিৱীত যি দেখিবলৈ পাইছোঁ, পাঁচ তত্ত্বই যেনেদৰে হিৰিছে, মানুহৰ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছোঁ। যি নাৰীক আমি সন্মান কৰোঁ, সেই নাৰী আজি এইখন দুনিয়াত স্থান নাইকিয়া হৈ পৰিল। মহাভাৰতৰ যুদ্ধ শেষ হৈছে নাৰীৰ কাৰণে, কিন্তু সেই নাৰীৰ অৱস্থা আজি কি হৈছে আমি সকলোৱে দেখিবলৈ পাইছোঁ। কেৱল মণিপুৰতে নহয়, কেৱল পশ্চিম বংগতে নহয়, সমগ্ৰ ভাৰতেই নহয়, সমগ্ৰ বিশ্বতেই আজি নাৰীৰ স্থান অৰ্থহীন। কিন্তু এই নাৰী প্ৰকৃতিক যেতিয়া মানুহে যেতিয়া উলংঘ কৰি প্ৰদৰ্শন কৰা হয়, শোভাযাত্ৰা কৰা হয়, তেতিয়া প্ৰকৃতি কি সাধে তিষ্ঠি থাকিব পাৰে। এই আমি মহাভাৰত যুদ্ধৰ মাজলৈ যদি যাওঁ, এই বস্ত্ৰৰ হৰণৰ পিছতেই আকৌ ডাঙৰ এটা সমস্যা আহি পৰিছে, কি জানেনে? বনবাসী যাত্ৰা। পাণ্ডৱসকল 13 বছৰলৈকে বনবাস খাটিবলগীয়া পৰিছে। এতিয়া বস্ত্ৰখনটো সমগ্ৰ বিশ্বতে হৈ গৈছে। ইয়াৰ পিছতে এতিয়া আমি বনবাসী সকলো মানুহে জীৱন উপভোগ কৰিব লাগিব। কিন্তু বনবাসী জীৱন কোনটো? কি বনবাসী? আমি সেয়া অজ্ঞান, আমি নাজানো। প্ৰকৃতিক যেতিয়া উলংঘ কৰা হ'ল, প্ৰকৃতিয়ে দিয়া ফল মূল শস্য এতিয়া চব লুকাই পৰিব আৰু ৰক্ষা নাই। হাহাকাৰ লাগিব বিশ্বত এটুকুৰা ৰুটিৰ কাৰণে। এই কম সময়ৰ ভিতৰতে এই ঘটনা ঘটিব। হাহাকাৰ লাগিব বিশ্বত এটা ৰুটিৰ কাৰণে। সেইকাৰণে সময়ৰ আগতেই ভগৱানে আমাক জ্ঞান দিয়া হৈছে যে এতিয়া অহংকাৰ কৰাৰ সময় নহয়, আমি সমস্যাৰ সৃষ্টি কৰাৰ সময় নহয়, এতিয়া সমাধান কৰাৰহে সময়। আপুনি যুদ্ধ কৰক বা নকৰক, আপুনি নিজৰ দেশৰ নিজৰ জাতিৰ কাৰণে চিন্তা কৰক বা নকৰক, সময় অনুসাৰে সময়ৰ কাম প্ৰকৃতিয়ে ভগৱানে কৰিবই। সেইকাৰণে অপেক্ষা মাতুন আৰু কেইটামান বছৰৰ কাৰণে। এতিয়া সেই সময়ৰ আগতেই, এই খাদ্যৰ হাহাকাৰ হোৱাৰ আগতেই আমি জীয়াই থাকিবৰ কাৰণে এতিয়া আমি ডিমাণ্ড দিব নালাগে যে মই সদায় গাখীৰ খাওঁ, ফল মূল খাওঁ, মাছ মাংস খাওঁ, তেল খাওঁ, আমুক নহ'লে আমুকেই নহয়, মোৰ পেটেই নভৰে, মই নাখাওঁৱেই পাৰিলে। এনেকুৱা মানুহ অহংকাৰ কৰিবৰ কাৰণে সময় নহয়। আমি এটা ফল খাই গোটেই জীৱনটো থাকিবৰ কাৰণে চেষ্টা কৰক। এটা শুকান ৰুটি খাই আমি গোটেই সময় দিনটো কেনেদৰে পাৰ কৰিব পাৰিম সুস্থতাৰে, এতিয়া আমি প্ৰেক্টিকেল কৰক। নহ'লে গত্যন্তৰ উপায় নাই। অচানক প্ৰাকৃতিক দুৰ্যোগ হৈ যাব, অচানক খাদ্য শস্য চব শেষ হৈ যাব। সেয়া বহু বছৰ আগতে গৈছে। শস্য টুটিব, মৎস্য টুটিব বিৰিখৰ গুটি, বৰ মানুহৰ কথা লৰিব ধৰ্মৰ খুটি। সকলো সময় একে সময়তে এতিয়া হ'বলৈ গৈ আছে, হৈ আছে, কিন্তু বেছি হ'ব জোৰদাৰ ফাইনেল। কিন্তু সেই বনবাসী সময়তো, খাদ্য শস্য অভাৱৰ সময়তো আমি এটা গছৰ পাত খাই জীৱন জীয়াই থাকিব পৰা অৱস্থাৰ কাৰণেই এতিয়াৰ পৰা আমি অভ্যাস কৰিব লাগিব। নহ'লে গত্যন্তৰ নাই। যেতিয়া হাহাকাৰ লাগিব খাদ্যৰ কাৰণে বিশ্বত, তেতিয়া মানুহে মানুহক খাব লাগিব। নোখোৱা জীৱ জন্তুৰ মাংস খাব লাগিব, নোখোৱা বস্তুক আমি খাব লাগিব, নকৰিবলগীয়া চৰিত্ৰ আমি কৰিব লাগিব। কিন্তু সময়ৰ আগতেই সেই সময়তো আমি সন্তুষ্টতা থাকিবৰ কাৰণেই আমি এতিয়াই অভ্যাস কৰিব লাগিব। এটা ৰুটি খায়ো আমি জীৱনটো সময়টো কেনেকৈ পাৰ কৰিব পাৰোঁ। আকৌ এই বনবাসী জীৱন বহুত বছৰ নচলে। কেইটামান বছৰৰ পিছতেই পুনৰ পৃথিৱীত থাৰ্ড ৱৰ্ল্ড ৱাৰ, মহাবিনাশ, একেবাৰে বিশ্ব পৰিৱৰ্তনৰ বেলা আহিব। বিশ্ব পৃথিৱী শেষ হৈ নাযায়, পৃথিৱীত থকা মানুহৰ প্ৰকৃতিও শেষ হৈ নাযায়। প্ৰকৃতিয়ে এতিয়া লাজত সকলো বস্তু লুকুৱাব, যিটো সময় অতি হৈ গ'ল। সেই হাহাকাৰৰ পিছতেই পুনৰ পৃথিৱীত থাৰ্ড ৱৰ্ল্ড ৱাৰ হ'ব।
এই যুদ্ধত অনেক দেশ জলমগ্ন হ'ব, পাৰমাণৱিক বমৰ পৰা গোটেই ধূলিচাত বালিময় হৈ থাকিব বিভিন্ন দেশ, কিন্তু ভাৰতবৰ্ষত মহাগৃহ যুদ্ধ হৈ বহুত মানুহ মৰিব। আৰু তাৰ লগে লগে পুনৰ জলমগ্ন হ'ব। জলমগ্নৰ পিছতে পৃথিৱীখন বা ভাৰতবৰ্ষখন অতি সুন্দৰ চাফা হৈ পৰিব। যিখন সুন্দৰ পৃথিৱীত বা অৰ্থাৎ ভাৰতবৰ্ষ স্বৰ্গ ৰাজ্য নামে পুনৰ স্বীকৃত হ'ব। স্বৰ্গ, পেৰাডাইজ, বৈকুণ্ঠ এই ভাৰতবৰ্ষ হ'ব। কিন্তু মানুহ আজিকালি মানুহ মৰাৰ পিছত তেওঁ বৈকুণ্ঠবাসী হ'ল, তেওঁ স্বৰ্গবাসী হ'ল নহয়, স্বৰ্গ আহিহে আছে। আৰু 15-20 বছৰৰ ভিতৰত ভাৰতবৰ্ষ পুনৰ স্বৰ্গহে হ'ব, বৈকুণ্ঠ হ'ব। যিখন স্বৰ্গ বৈকুণ্ঠত পুনৰ দেৱী দেৱতাৰ আগমন ঘটিব। আৰু তাৰ কাৰণে অপেক্ষা মাতোন আৰু কেইটামান বছৰ। সেই দেশত সেই দেৱী দেৱতাৰ গুণেৰে আমি পুনৰ সুখ শান্তিৰে থাকিবৰ কাৰণেই এতিয়া সময়ৰ আগতে আমাক আধ্যাত্মিক জ্ঞান ভগৱানে দিছে। কোনো ধৰ্মত দিয়া নাই, কিন্তু ঈশ্বৰীয় বিশ্ববিদ্যালয়ত আধ্যাত্মিক জ্ঞানৰ দ্বাৰাহে, শিক্ষাৰ দ্বাৰাহে আমি এখন দেশৰ নাগৰিক হ'ব পাৰিম। সেয়া হৈছে অনাগত দিনত কলিযুগৰ অন্তিম সময়ৰ পিছতেই পুনৰ দেৱী দেৱতা ভাৰতবৰ্ষত হ'ব। বাকী সকলো পৃথিৱীৰ সকলো দেশ জলমগ্ন ধূলিচাত বালিময় হৈ থাকিব। শংকৰদেৱে বহু বছৰ আগতেই, হাজাৰ নহয় বহু বছৰ আগতেই তেওঁ কীৰ্তনত লিখা আছে, কলিৰ শেষত হৈব কল্কি অৱতাৰ, কাটি মাৰি মিলে চক কৰিব বুন্দামাৰ, অবাকো বধিব বৌদ্ধগণ যত আছে, কলিৰ পিছত সত্য প্ৰৱৰ্তিব আছে। সত্য কোনে ধাৰণ কৰিব, সত্যত কোনে চলিব? আজি এই কলিযুগৰ অন্তিম সময়ত যি নেকি সাধু সন্ত মহাত্মাৰ ৰূপত যি ভগৱানৰ নামৰ অবিহনে তেওঁ জীৱনী বৃথা বুলি ভাবি আছে, দিন ৰাত তেওঁ ভগৱানৰ শ্বাস লৈ আছে ভগৱানৰ নাম, সেয়েতো সাধু সন্ত মহাত্মা, সেয়েতো সত্য প্ৰৱৰ্তিব পাছে, সত্য যুগৰ অধিবাসী হ'ব, সত্য যুগৰ তেওঁ মালিক হৈ পৰিব। অন্যায় অত্যাচাৰ দুষ্কৃতি কেনেদৰে সত্য যুগক দেখা পাব? স্বৰ্গৰ ৰাজ্য কেনেকৈ দেখা পাব? তাত কেনেকৈ থাকিব পাৰে? সম্ভৱেই নহয়। সকলো আত্মা সকলো পৰম ধামত পুনৰ শান্তিৰে থাকিব। আজি বিশ্বত বহুত মানুহ শান্তিহে বিচাৰে, সেইকাৰণে শান্তিত থাকিবৰ কাৰণে, আত্মস্থিতিত থাকিবৰ কাৰণে সিহঁতে পুনৰ পৰম ধাম যাব। কিন্তু বাকীসকল পবিত্ৰ আত্মাবিলাক পুনৰ দেৱী দেৱতাৰ ওপৰত ভাৰতবৰ্ষত থাকিব। আৰু সেই দেৱী দেৱতাৰ গুণ গৰিমাকেই আমি দ্বাপৰ যুগৰ পৰা পুনৰ পবিত্ৰতাৰ দ্বাৰাই তাক সন্মান কৰি আমি পূজা কৰিছোঁ। দেৱী দেৱতাৰ পৰা আমি বহুতো আশীৰ্বাদ বিচাৰোঁ সুখ শান্তিৰে থাকিবৰ কাৰণে। যিহেতু সত্য যুগৰ স্বৰ্গ ৰাজ্যত দেৱী দেৱতাৰ সুখ শান্তিৰে আছিলে, পবিত্ৰতা, দয়া, ক্ষমা, সকলো সৰ্বগুণ 16 কলা পৰিপূৰ্ণতাৰে ভৰপূৰ হৈ আছিল। অৰ্থাৎ কৃষ্ণ ৰাধাৰ দেশ। কৃষ্ণ ৰাধাই যেতিয়া স্বয়ম্বৰ যোগ্য হয়, তেতিয়া স্বয়ম্বৰৰ পিছত ৰাধাই লক্ষ্মী, কৃষ্ণই নাৰায়ণ হৈ গোটেই প্ৰজাক শাসন নকৰে। আজিৰ দুনিয়াত শাসন কৰে, কিন্তু সেই সময়ত প্ৰজাক পালন কৰিব। সকলো ৰজা প্ৰজা দাস দাসী চণ্ডাল সকলো একে ৰূপত থাকিব, একেটা শক্তিৰ একেটা ড্ৰেছত থাকিব, সমান বৰাবৰ অধিকাৰ পাই থাকিব। কিন্তু যেতিয়া কামৰ যোগ্যতাৰেহে, কামৰ দ্বাৰাহে আমি চিনি পাম যে এজন চণ্ডাল, এজন প্ৰজা, এজন ৰজা, এজন দাস দাসী। কামৰ অবিহনে আমি গম নাপাওঁ যে কোন ৰজা কোন প্ৰজা। সেইকাৰণে গীতাত আছে সকলোৱে কৰ্মযোগী হোৱা, কৰ্মৰ মাজে মাজে আমি ভগৱানক স্মৰণ কৰা, কৰ্মৰ কাম ভাল কৰ্ম কৰিবৰ কাৰণে চিন্তা কৰক, তাকে কৈছে কৰ্মযোগী। আজি কৰ্ম বিমুখ হৈ পৰিছে মানুহ, ওপৰতেই ঠিকা কণ্টেক্টাৰ হৈ ওপৰতেই হাত মাৰিবৰ কাৰণে নিজৰ সুকৰ্ম ঘৰৰ কৰ্ম আমি এৰি কেৱল ৰাজনীতিলৈ ঘূৰি ঘূৰি আজি কি হৈ অৱস্থা কৰিছোঁ। গোটেই দুনিয়া নিজক শেষ কৰি দিছোঁ, দুনিয়াখনক শেষ কৰি দিছে, সমাজ ব্যৱস্থাক বৰবাদ কৰি দিছে। কিন্তু প্ৰকৃতিয়ে চাই আছে, পাঁচতত্বই চাই আছে, ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে, অতি হৈ গৈছে, অতিমাত্ৰেই অন্ত। এই অন্তিম যাত্ৰাৰ সময় আহি পালে। আমি সকলোৱে গম পালোঁ সিদিনা মণিপুৰত বিবস্ত্ৰ নাৰী পশ্চিমবংগত কৰিছে, ৰাজস্থানত কৰিছে, পৃথিৱীৰ অনেক ঠাইত নাৰীক অত্যাচাৰ চলাইছে। নাৰী প্ৰকৃতি বুলি আমি সন্মান কৰোঁ, সেই নাৰীৰ আজি অৱস্থা বেয়া। এয়া দ্ৰৌপদীৰ বস্ত্ৰখন সকলোৱে চাই আছে, তলমূল কৰি কৰাই কৰি আছে, চোৱাই চাই আছে। ইয়াৰ পিছতেই বনবাহীৰ পিছতেই আকৌ পৃথিৱীত গৃহযুদ্ধ অৰ্থাৎ তৃতীয় ৱৰ্ল্ড ৱাৰ হৈ তাৰ পিছতেই পুনৰ ভাৰতবৰ্ষ স্বৰ্গ ৰাজ্য হ'ব। অপেক্ষা মাতোন আৰু কেইটামান বছৰ। সময় থাকোঁতেই আমি যদি সময়ৰ সৎ শিক্ষা যদি নলওঁ, তেনেহ'লে আমি অন্তিম সময়ৰ মহাবিনাশ হোৱাটো সম্পূৰ্ণ হ'ব। সেইকাৰণে অভিনৱিত তৃপ্তি গৰি এটাৰ দৰে সময় পাৰ হৈ আছে।